নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কথা পাতিছিলোঁ অনুচ্ছেদ ৩৭০ আৰু অনুচ্ছেদ ৩৫ এৰ বিষয়ে, আৰু এইটো ভিডিঅ'ত আমি কথা পাতিবলৈ লৈছোঁ জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক 2019ৰ বিষয়ে। আৰু আমি ইয়াত কথা পাতিম চীনৰ হস্তক্ষেপৰ বিষয়ে। চীনে কিয় হস্তক্ষেপ কৰিলে এই কাৰ্যত, চীনে কিয় আগবাঢ়ি আহিল সেই সম্পৰ্কে আমি কথা পাতিম। আৰু লগতে আমি কথা পাতিম নাগালেণ্ডত হোৱা সংশয়ৰ বিষয়ে। নাগালেণ্ডত এটা সংশয়ৰ সৃষ্টি হৈছে, ত্ৰাসৰ সৃষ্টি হৈছে, তাৰে মানুহবিলাকে ভয় খাইছে। কিয় ভয় খাইছে, এই ভয়ৰ লগত কিবা সম্পৰ্ক আছে নেকি এই বিধেয়কৰ, আমি কথা পাতিম। আহক আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ যোৱা ভিডিঅ'ৰ এখন শ্লাইডৰ সৈতে। এইখন শেষ শ্লাইড আছিল। আমি প্ৰশান্ত ভূষণ ডাঙৰীয়াৰ এই টুইটটো লৈ এটা কথা অনুমান কৰিছিলোঁ যে ৩৭০ এই অনুচ্ছেদটো প্ৰত্যাখ্যান কৰা, তাৰ প্ৰত্যাখ্যানৰ বিৰোধিতা কৰি কোনোবা নহয় কোনোবা নিশ্চয় উচ্চতম ন্যায়ালয়ত টকৰ মাৰিব, উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব। আৰু আমাৰ অনুমান সত্য হ'ল। আমি দেখা পালোঁ যে এডভোকেট ML শৰ্মা তেখেতে ফাইল কেছ কৰিলে, উচ্চতম ন্যায়ালয়ত ক'লে যে কেন্দ্ৰীয় চৰকাৰৰ এই মুভটো, এই ষ্টেপটো অসাংবিধানিক হৈছে আৰু বেআইনী হৈছে। উচ্চতম ন্যায়ালয়ে কি কয় সেয়াটো সময়ে ক'ব, আমি তেতিয়ালৈ অপেক্ষা কৰিব লাগিব। আমি ভিডিঅ'টোত আগবাঢ়িছোঁ আহক। মূল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ বাইদেউলৈ। যোৱা নিশা 11 বজাত এটা হৃদয়াঘাতত তেখেতৰ মৃত্যু হয়, আৰু মৃত্যুৰ কেইঘণ্টামান আগতে তেখেতে এই টুইটটো কৰিছিল। এইটো তেখেতৰ জীৱনৰ শেষ টুইট। 7:23 আৰু তেখেতে ধন্যবাদ জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আৰু তেখেতে কৈছিল আই ৱাজ ৱেইটিং টু চি দিছ ইন মাই লাইফ টাইম। মই মোৰ গোটেই জীৱন এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। এই দিনটোনো কি? এই দিনটো হৈছে এটা দিন যিটো দিনত জম্মু কাশ্মীৰ গোটেই ঠাইখন এক ভাৰতীয় সংবিধানৰ অধীনত আহিব, আৰু আমি গোটেই আটাইয়ে এক ভাৰতীয় বুলি গৌৰৱবোধ কৰিম। আহক আমি আগবাঢ়িছোঁ। জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক 2019 ইতিমধ্যে ৰাজ্যসভাত গৃহীত হৈছে, আৰু যোৱাকালি লোকসভাতো গৃহীত হ'ল। গতিকে এইখন প্ৰায় এখন আইন হৈ পৰিছে এতিয়া এই আইনখন হৈ পৰাৰ পিছত কি সাল সলনি হ'ল সেই সম্পৰ্কে আমি অলপ জানি লৈছোঁ। আমাৰ জম্মু কাশ্মীৰ এতিয়া দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হ'ল। এখন হৈছে জম্মু এণ্ড কাশ্মীৰ আৰু অন্যখন হৈছে লাডাখ। আৰু এতিয়া যদি আমাক প্ৰশ্নত আহে যে ভাৰতত কিমানখন ইউনিয়ন টেৰিটৰী আছে বা কেন্দ্ৰীয় শাসিত অঞ্চল আছে, তেতিয়াহ'লে আমি ক'ব লাগিব 7 + 2 = 9খন। আগতে আমাৰ 7খন আছিল, এতিয়া আকৌ 2খন হ'ল। আৰু যদি আমাৰ প্ৰশ্নত আহে যে ভাৰতত এতিয়া ৰাজ্য কিমানখন, তেনেহ'লে আমি কিমান ক'ব লাগিব? আগতে আমাৰ 29খন আছিল, এতিয়া এখন বিয়োগ হৈ গ'ল, গতিকে আমাৰ হ'ব 28খন। আহক আগবাঢ়িছোঁ। জম্মু কাশ্মীৰৰ লোক। জম্মু কাশ্মীৰখন আগতে এনেকুৱা আছিলে, আমি আটাইয়ে জানো। এতিয়া তাৰ লাডাখ অংশটো ভাগ হৈ পেলাই এখন ইউনিয়ন টেৰিটৰী হ'ল, আৰু জম্মু কাশ্মীৰ এই গোটেই অংশটো লগ হৈ এখন ইউনিয়ন টেৰিটৰী হ'ল, এখন কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰিল। ইয়াৰ মাজত কিবা পাৰ্থক্য আছে নেকি? হয় আছে। লাডাখ অংশটো কেৱল কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকিব, আৰু জম্মু কাশ্মীৰ অংশটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকিলেও তাৰ নিজা বিধানসভা থাকিব, তাৰ নিজা লেজিছলেচাৰ থাকিব, ষ্টেট লেজিছলেচাৰ। ষ্টেট লেজিছলেচাৰ থকা আন দুখন কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে দিল্লী আৰু পুডুচেৰী। এই বিধেয়কখন গৃহীত হোৱাৰ পিছত, লোকসভাত গৃহীত হোৱাৰ পিছত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে কাশ্মীৰৰ বিষয়টো আমাৰ এটা আভ্যন্তৰীণ বিষয়, তাত আমাৰ চুবুৰীয়া দেশসমূহে তাত হস্তক্ষেপ কৰা অনুচিত। কিন্তু ইয়াৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে প্ৰশ্ন কৰিছিল যে এইটো আমাৰ ইণ্টাৰনেল মেটাৰ নে বাইলেটাৰেল মেটাৰ, এইটো আমাৰ দ্বিপাক্ষিক সম্পৰ্ক নে আমাৰ এইটো আভ্যন্তৰীণ মেটাৰ। কাৰণ কিছুদিন আগতে জয়শংকৰ, আমাৰ বৈদেশিক মন্ত্ৰীয়ে, তেখেতে মাইক পম্পেও হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অফ ষ্টেটছ, তেখেতক কৈছিল যে কাশ্মীৰৰ যিটো মেটাৰ, কাশ্মীৰৰ যিটো ইছ্যু, সেই ইছ্যুটো হৈছে ভাৰত আৰু পাকিস্তানৰ এটা দ্বিপাক্ষিক সমস্যা। এই সমস্যাটো আমি সমাধান কৰিম, আপোনালোকে সোমাব নালাগে। তেওঁলোকে দ্বিপাক্ষিক বুলি কৈছিলে, কিন্তু এতিয়া আকৌ অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে এইটো এটা ইণ্টাৰনেল মেটাৰ, এটা আভ্যন্তৰীণ এটা মেটাৰ। গতিকে কংগ্ৰেছ দলে প্ৰশ্ন কৰিছে যে এইটো আভ্যন্তৰীণ মেটাৰ বুলি আপোনালোকে ভাবে নে আপুনি দ্বিপাক্ষিক মেটাৰ বুলি আপোনালোকে ভাবে, এইটো স্পষ্ট কৰা দৰকাৰ। তাৰ উপৰি কংগ্ৰেছ দলে আঙুলিয়াই দিছে যে কাশ্মীৰ হৈছে এখন ডিছপিউটেড লেণ্ড, এখন সংঘৰ্ষৰ ঠাই। ভাৰত আৰু পাকিস্তানৰ মাজত ইয়াৰ এতিয়াও চুক্তি ভালদৰে হোৱা নাই, ইয়াৰ সংঘৰ্ষ সদায় চলি আছে। ৰাষ্ট্ৰসংঘত ইয়াৰ কেছ চলি আছে 1947 চনৰ ডিচেম্বৰৰ পৰা। 1947 চনৰ ডিচেম্বৰত যেতিয়া শীতকালত স্ন'ফল হোৱাৰ ফলত যেতিয়া বৰফ পৰিবলৈ ধৰিলে, তেতিয়া ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰিবলগীয়া হৈছিল কাশ্মীৰক লৈ। আৰু যিটো অংশ পাকিস্তানৰ হাতত আছিল সেইটো পাকিস্তানৰ হাতত থাকিল, আৰু যিটো ভাৰতৰ হাতত আছিল সেইটো ভাৰতৰ হাতত থাকিল। জৱাহৰলাল নেহৰুৱে ভাবিলে যে মই ৰাষ্ট্ৰসংঘলৈ যাওঁ আৰু তাত এই কথাটো ক'ম যে মহাৰাজ জয়সিঙে গোটেই কাশ্মীৰখন ভাৰতক গতাই দিছিল, গতিকে এইটো ভাৰতৰ হ'ব লাগে। পাকিস্তানে জোৰ কৰি তেওঁলোকে সেই অংশটো কাঢ়ি লৈছে, গতিকে আমি এই অংশটো ঘূৰাই পোৱা উচিত, আৰু কাশ্মীৰ গোটেইখন ভাৰতৰ অধীনত অহা উচিত। কিন্তু তেখেতে যেতিয়া ইউএনলৈ গ'ল, তেখেতে যেতিয়া ৰাষ্ট্ৰসংঘলৈ গ'ল, সেইটো তেখেতৰ আটাইতকৈ ডাঙৰ ভুল আছিল, আৰু ডাঙৰ ভুল বুলি সকলোৱে স্বীকাৰ কৰে এতিয়াও। সেই তাত গৈ পোৱাৰ পিছত তেওঁলোকে দেখিলে যে ব্ৰিটিছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ তেনেকুৱা দেশবোৰে লগ হৈ গোটেই ছিটুৱেশ্যনটো সম্পূৰ্ণ ওলোটাই পেলালে। তেওঁলোকে ভাৰত পাকিস্তানৰ কাশ্মীৰক লৈ হোৱা কাজিয়াটো
তাৰ পৰা লৈ গৈ পেলাই তেওঁলোকে বেলেগত পেলালে। তেওঁলোকৰ ইণ্টাৰেষ্ট আছিল যে তেওঁলোকে ছ'ভিয়েট ইউনিয়নৰ এগেইনষ্টত, কমিউনিজিমৰ এগেইনষ্টত তেওঁলোকে পুঁজিবাদীৰ যিটো নেতৃত্ব, সেই নেতৃত্ব দেখুৱাব, আৰু তাৰ কাৰণে যুদ্ধ কৰিবলৈ পাকিস্তান এখন ভাল ঠাই তেওঁলোকৰ কাৰণে। ভাৰত সিমান তেওঁলোকৰ বিশ্বাসযোগ্য নাছিল, সেইকাৰণে তেওঁলোকে পাকিস্তানক সহায় কৰিলে। আৰু সেই ডিছপিউট, সেই সংঘৰ্ষ কেতিয়াও শেষ নহ'ল, কেছ থাকি গ'ল ইউএনত। পাকিস্তানে দখল কৰি লোৱা, পাকিস্তানে বেআইনীভাৱে দখল কৰি লোৱা কাশ্মীৰ অংশ পাকিস্তানৰ হাতত থাকি গ'ল, আৰু ভাৰতৰ হাতত থকাখিনিতো ভাৰতৰ হাতত থাকিলে, কিন্তু ডিছপিউটটো কেতিয়াও ছল্ভ নহ'ল। গতিকে সেই কথাটোকে পুনৰ আঙুলিয়াই দি পেলাই কংগ্ৰেছ দলে সুধিছে যে যেতিয়া ডিছপিউট চলি আছে ইউএনত, তেতিয়া আপোনালোকে কেনেকৈ ক'ব পাৰে যে এইটো আমাৰ কেৱল ইণ্টাৰনেল মেটাৰ, আমাৰ আভ্যন্তৰীণ এটা আমাৰ মেটাৰ, এইটো সদায় বাইলেটাৰেল মেটাৰ হৈ থাকিব, এইটো সদায় এটা আন্তঃৰাষ্ট্ৰীয় এটা মেটাৰ হৈ থাকিব। গতিকে ভাৰতে অকলে তাত কোনো ধৰণৰ আইন প্ৰণয়ন কৰাটো অনুচিত, তেনেধৰণে কংগ্ৰেছ দলে এটা মতামত দিছে। আনহাতে বৰ্তমানৰ চৰকাৰৰ যিজন আমাৰ গৃহমন্ত্ৰী আছে অমিত শ্বাহ ডাঙৰীয়া, তেখেতে কৈছে যে সেইবিলাক কথা আমি বেছি ভাবি নাথাকোঁ। ভাৰতৰ যিখিনি কাশ্মীৰে দখল কৰি লৈছে, যিখিনি কোৱা হয় পাক অকুপাইড কাশ্মীৰ, আমি কওঁ পাক অকুপাইড কাশ্মীৰ, পাকিস্তানে দখল কৰি লোৱা কাশ্মীৰ, আৰু পাকিস্তানে তাক কয় আজাদ কাশ্মীৰ, সেইখিনিও ভাৰতৰে অংশ। গতিকে আমি তাত নিশ্চয় আইন প্ৰণয়ন কৰিব পাৰোঁ। আৰু তেখেতে কৈছে যে হুৰিয়াট কনফাৰেন্সৰ ওপৰত বিশ্বাস কৰি কোনো লাভ নাই। হুৰিয়াট কনফাৰেন্স হৈছে এটা এনেকুৱা মিত্ৰ গোট, তাত কাশ্মীৰৰ ৰাজনৈতিক তথা ধৰ্মীয় দলবিলাক লগ হৈ আছিল। তেওঁলোকে বিচাৰে যে কাশ্মীৰ এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ হওক, তেখেতসকলে বিচাৰে যে কাশ্মীৰ ভাৰততো নাথাকক, কাশ্মীৰ পাকিস্তানলৈকেও নাযাওক। গতিকে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে তেওঁলোকে 2004 স্থাপন হৈছে, তেতিয়াৰ পৰা তেওঁলোকে তেনেকুৱা কথাই কৈ আছে, কোনো ধৰণৰ এটা চলিউশ্যন, কোনো ধৰণৰ এটা সমাধান তেওঁলোকে দিব পৰা নাই। গতিকে হুৰিয়াট কনফাৰেন্সৰ ওপৰত আমি বিশ্বাস নকৰোঁ। আৰু পাকিস্তানৰ অধীনত থকা যিখিনি কাশ্মীৰ, সেইখিনিও ভাৰতৰে অংশ, তেওঁলোকে বেআইনীভাৱে দখল কৰিছে। গতিকে আমি যিটো কাম কৰিছোঁ সেইটো ঠিকেই আছে, বা সেইটো শুদ্ধ কাম। তাৰপিছত হ'ল কি, চাইনাই, আমাৰ যিখন চীন দেশ আছে, আমাৰ চুবুৰীয়া, তেখেতসকলে হস্তক্ষেপ কৰিলে এই কাৰ্যত। তেখেতসকলে মতামত দিলে যে এই কাম ভাল হোৱা নাই। তেখেতসকলৰ কোনো সমস্যা নাছিল 370 আৰ্টিকল বা 35A লগত। 35A বা 370 যেতিয়া নাইকিয়া কৰি দিয়া হ'ল, তেতিয়া তেওঁলোকে কোনো ধৰণৰ কথা কোৱা নাছিলে। কিন্তু যেতিয়া এইখনক কেন্দ্ৰীয় শাসিত অঞ্চল বুলি ঘোষণা কৰা হ'ল, জম্মু কাশ্মীৰক ভাগ কৰি দিয়া হ'ল, আৰু লাডাখ আৰু জম্মু কাশ্মীৰ দুখন বেলেগ বেলেগ কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব বুলি কোৱা হ'ল, তেতিয়া জঁপিয়াই পৰিল চীন দেশ। কিয়? তাৰ কাৰণটো হৈছে এই মেপখন। আহক আমি নেক্সট শ্লাইডত চাই ল'ম ভালদৰে। ভাৰতীয় মানচিত্ৰত আমি জম্মু কাশ্মীৰ বুলি ক'লে এই আটাইখিনি অংশ আমাৰ দেশৰ ভিতৰত থকা বুলি আমি গণ্য কৰি থাকোঁ। কিন্তু দৰাচলতে দুৰ্ভাগ্যক্ৰমে এই আটাইখিনি আমাৰ ভাৰতত এতিয়া নাই। এই যিখিনি অংশ দেখা পোৱা গৈছে ইয়াত সেউজীয়া ৰঙত, এইখিনি পাক অকুপাইড কাশ্মীৰ, এইখিনি কাশ্মীৰ পাকিস্তানত আছে। এইখিনি POK, আমি কওঁ পাক অকুপাইড কাশ্মীৰ, তেওঁলোকে কয় সেইখিনি আজাদ কাশ্মীৰ বুলি। গতিকে এইখিনি কাশ্মীৰ পাকিস্তানত আছে, আৰু এই যিখিনি গোলপীয়া অংশ আছে এইখিনি কোৱা হয় আকছাই চীন। এই আকছাই চীন অংশ আছে চীনত। চীনে এইখিনি 1962 চনত তেওঁলোকে যুদ্ধত সম্পূৰ্ণভাৱে ভাৰতৰ পৰা কাঢ়ি লৈ গৈছিল। কিন্তু তাৰ আগতে তেওঁলোকে প্ৰায় 1950ৰ শেষ ভাগৰ পৰা সেই ঠাইখিনি তেওঁলোকে দখল কৰাৰ মন কৰি আছিল। আমাৰ শ্ৰদ্ধাৰ বল্লভভাই পাটেল ডাঙৰীয়া, তেখেত আমাৰ হোম মিনিষ্টাৰ আছিল, তেখেতৰ মৃত্যুৰ আগতে জৱাহৰলাল নেহৰু ডাঙৰীয়াক কৈ গৈছিল যে চীনে যেতিয়া হ'লেও আমাক আক্ৰমণ কৰিব পাৰে, যিদৰে আমি পাকিস্তানৰ বিৰুদ্ধে আমাৰ সৈন্য সামন্ত থিয় কৰাই ৰাখিছোঁ, ঠিক তেনেধৰণে চীনৰ বিৰুদ্ধেও আমি সৈন্য সামন্ত থিয় কৰাই ৰখা উচিত। কিন্তু আমাৰ জৱাহৰলাল নেহৰু খুৰাই এই সম্পৰ্কে বৰ গুৰুত্ব নিদিলে। এইটোত বৰ গুৰুত্ব নিদিলে। তেখেতে সদায় কৈছিল যে হিন্দী চিনি ভাই ভাই, আমি সকলো ভাই ভাই, চীনে কেতিয়াও ভাৰত আক্ৰমণ নকৰে। কিন্তু চীনৰ তেনেকুৱা ধৰণৰ কোনো মনোভাৱ নাছিল। চীনৰ যিজন লিডাৰ আছিল মাও জেডং, তেওঁ সদায় বিচাৰিছিল যে চীন সদায় সম্প্ৰসাৰিত হৈ থাকিব, চীন সদায় আগবাঢ়ি গৈ থাকিব, চীনে বিভিন্ন অংশক নিজৰ ভিতৰত ল'ব। সেই মনোভাৱেৰে তেওঁলোকে টিবেট ল'লে, তেওঁলোকে টাইৱানত এটাক কৰিছিল, আৰু তেওঁলোকে বিচাৰিছিল যে ভাৰতৰো বিভিন্ন অংশ তেওঁলোকে লৈ ল'ব। এতিয়া মূলতে তেওঁলোকে আকছাই চীন লোৱাৰ কাৰণটো আছিল এই অংশত আছে চীন আৰু এই অংশত আছে চীন। গতিকে তেওঁলোকে ইয়াৰ মাজেৰে এটা ৰাস্তা বনাই এই গোটেইখিনি অংশ যদি তেওঁলোকৰ মাজত আহি যায়, তেতিয়াহ'লে তেওঁলোকৰ খুব সুবিধা হয় বিভিন্ন দেশৰ লগত তেওঁলোকে সংযোগ স্থাপন কৰিবলৈ। তেখেতে সেইকাৰণে তেওঁলোকে এই অংশটো বিচাৰিছিল, আৰু তেওঁলোকে তাৰ মাজেৰে এটা পথ বনালে। কিন্তু এই অংশত আমাৰ কোনো ধৰণৰ সৈন্য সামন্ত তেতিয়া নাছিল। এতিয়া এইটো হৈছে 1950ৰ ওচৰৰ পাজৰৰ কথা। কেৱল আছিল যিখিনি আমাৰ ইণ্ডো টিবেট বৰ্ডাৰ ছিকিউৰিটি পুলিচ, তেওঁলোক আছিল, বা অলপ চলপ 2-4জন সৈন্য সামন্ত আছিল। আৰু আমাৰ নেহৰু খুৰাই বিশ্বাস কৰিছিলে যে চীন দেশে কেতিয়াও আমাক আক্ৰমণ নকৰে, গতিকে তাত কোনো সৈন্য সামন্ত দিয়াৰ দৰকাৰ নাই। গতিকে ঠিক তেনেদৰে থাকিল। তেওঁলোকে এটা ৰাস্তা, এটা পথ আমাৰ দেশৰ মাজেৰে বনাই উলিয়ালে, আৰু আমাৰ দেশৰ মানুহে কোনো গমেই পোৱা নাই। আমাৰ দেশৰ প্ৰতিৰক্ষা বিভাগে, আমাৰ দেশৰ গভৰ্ণমেণ্টে কোনো কথা গমেই পোৱা নাছিল। 1957 চনত যেতিয়া
চাইনাই চীন দেশে নিজে এনাউন্স কৰিলে যে এই পথটো আমি অতি শীঘ্ৰে অতি সোনকালে মুকলি কৰিম, তেতিয়াহে ভাৰতে গম পালে যে এটা তেওঁলোকে পথ বনাই আছে। আৰু তেতিয়া কি কৰিলে, তেতিয়া নেহৰু খুৰাই ভাবিলে যে এইটো বেছি ডাঙৰ কথা নহয়, আমি কেইজনমান সৈন্য পঠাই দিওঁ, তেওঁলোকক বিশেষ বাৰু গোলা বাৰুদো দিয়া নাই, বিশেষ একো তেওঁলোকক শক্তি সম্পন্ন একো অস্ত্ৰ দিয়া নাই, তেওঁলোকক পঠিয়াই দিলে। যেতিয়া পঠিয়াই দিলে তেতিয়াহ'লে চীনে ধৰি ল'লে যে আমাৰ ওপৰত তেওঁলোকে এটাক কৰিছে, গতিকে এটাক আৰম্ভ হৈ গ'ল আৰু ভাৰতে বহুত বেয়া ধৰণে হাৰিবলগীয়া হ'ল। আৰু তাৰপিছত নেহৰু খুৰাই বুজি পালে যে হিন্দী চিনি ভাই ভাই নহয়, আৰু বুজি পালেই হ'ব কি আমাৰ হাতৰ পৰা সেইখিনি অংশ হেৰুৱাই গ'ল। কিন্তু ভাৰতে এতিয়াও নিজৰ মানচিত্ৰত সেইখিনি অংশ নিজৰ বুলি গণ্য কৰি থাকে। এতিয়া যেতিয়া ভাৰতে নিৰ্ণয় কৰিলে, যেতিয়া ভাৰতে ভাবিলে যে এই গোটেইখিনি অংশক আমি কেন্দ্ৰীয় শাসিত অঞ্চল কৰি পেলাম, তেতিয়া এইখিনি ভাৰতৰ এটা অবিচ্ছেদ্য অংগ বুলি আকৌ এবাৰ সকিয়নি দিয়াৰ নিচিনা হ'ল চীনক। গতিকে চীন জঁপিয়াই পৰিলে আৰু ক'লে যে এই কথা ঠিক হোৱা নাই, এইখিনি আমাৰ অংশ, এইখিনি চীন দেশৰ অবিচ্ছেদ্য অংশ, ভাৰতে তাত নিজৰ বুলি কিয় মতামত দিছে। আৰু এনেদৰে চীনে ভাৰতৰ আন এটা অংশটো নিজৰ বুলি সদায় তেওঁলোকে কৈ আহিছে। কিছুদিন আগতে তেওঁলোকে ইয়াৰ বহুত এটা হাংগামা গৈছিল, আপোনালোকে নিশ্চয় গম পায়। সেই অংশটো কোনটো মনত আছে নেকি আপোনালোকৰ? অৰুণাচলৰ এটা অংশ, আপোনালোকৰ যে নামটো মনত আছে কমেণ্টত নিশ্চয় লিখিব। এতিয়া আমি আগবাঢ়িছোঁ নাগালেণ্ডত হোৱা সন্ত্ৰাসৰ কথা পাতিবলৈ। নাগালেণ্ডত কিয় ত্ৰাসৰ সৃষ্টি হৈছে, মানুহবিলাকে কিয় ভয় খাইছে, তাৰ কাৰণটো হৈছে আৰ্টিকল 371A। আৰ্টিকল 371A হৈছে এটা এনেকুৱা আৰ্টিকল যাৰ জৰিয়তে যিবিলাক জনজাতীয় অঞ্চল, তাত কিছুমান স্পেচিয়েল ষ্টেটাছ, কিছুমান তাত বিশেষ ষ্টেটাছ দিয়া হয় বা বিশেষ তেওঁলোকক কিছুমান অধিকাৰ দিয়া হয় আৰু দিয়া হৈছে ভাৰতীয় সংবিধানত। গতিকে নাগালেণ্ডৰ মানুহবিলাকে ভয় খাইছে যে যিহেতু 370 নাইকিয়া কৰি দিয়া হ'ল, স্পেচিয়েল ষ্টেটাছ জম্মু আৰু কাশ্মীৰৰ পৰা নাইকিয়া কৰি দিয়া হ'ল, গতিকে আমাৰ পৰাও নাইকিয়া কৰি দিয়া হ'ব নেকি, আমাৰ যিটো জনজাতীয় সংস্কৃতি আছে সেইটো ধ্বংস হ'ব নেকি, বৰ্তমান চৰকাৰে তাৰ ওপৰত হস্তক্ষেপ কৰিব নেকি, এইবুলি তেখেতসকলে ভয় কৰিছে। আচলতে চাবলৈ গ'লে আমি গম পাওঁ যে যিবিলাক ট্ৰাইবেল এৰিয়া আছে, যিবিলাক আমাৰ ট্ৰাইবেল কালচাৰ আছে, তাক প্ৰটেক্ট কৰিবলৈ আমাৰ এটা ফাণ্ডামেণ্টেল ৰাইটছ, যিটো আমাৰ মৌলিক অধিকাৰ এটাও আছে। সেই মৌলিক অধিকাৰটো কিমান নম্বৰ পাব আপোনালোকে যদি মনত আছে মোক কমেণ্টত নিশ্চয় জনাব। গতিকে সেই মৌলিক অধিকাৰৰ অন্তৰ্গত হৈও তেওঁলোকে নিজৰ যিটো ৰাইট, সেই ৰাইটটো বজাই ৰাখিব পাৰে। তাৰোপৰি আৰ্টিকল 371A আছে, কিন্তু 371A হেৰুৱাব বুলি তেওঁলোকে ভয় খাইছিল। কিন্তু বৰ্তমান যিজন গভৰ্ণৰ আছে, নাগালেণ্ডৰ গভৰ্ণৰ আৰ এন ৰবিয়ে তেওঁলোকক ভৰসা দিছে যে তেনেকৈ কোনো ধৰণৰ কাৰ্য নহয়, 371A আৰু 370ৰ কোনো সম্পৰ্ক নাই। কাশ্মীৰ আৰু নাগালেণ্ড বা ভাৰতৰ যি আনবিলাক ট্ৰাইবেল এৰিয়া আছে সেইবিলাক সদায় সুৰক্ষিত হৈ থাকিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ।